আজিৰ ভিডিঅ'টোত আমি ক্লাছ 7ৰ অংকৰণৰ প্ৰথম পাৰ্টিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। পাৰ্টিৰ নাম হৈছে তেজৰে কমলাপতি। পাৰ্টি তোমালোকে ভালদৰে পঢ়িবা আৰু পাৰ্টি ৰচনা কৰিছিলে শ্ৰী শ্ৰী মাধৱদেৱে, এইটো মনত ৰাখিবা। এতিয়া প্ৰশ্নখিনি চোৱা। 1 নম্বৰ দিছে বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাও আহা। বৰগীতটো শুদ্ধকে তোমালোকে গাবা। 2 নম্বৰ দিছে বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া। তোমালোকে বৰগীতটো স্পষ্টকে পঢ়িবা, শুদ্ধকে পঢ়িবা। 3 নম্বৰ চোৱা, তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ দিছে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি? ইয়াৰ উত্তৰত লিখিবা বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। খ নম্বৰ প্ৰশ্নটো চোৱা। খ নম্বৰত দিছে তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন? উত্তৰটো লিখিবা তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। গ নম্বৰ দিছে তিমিৰ ফেৰিয়া কি বাজ হয়? অৰ্থাৎ মানে আন্ধাৰ গৈ কি ওলায়? ইয়াৰ উত্তৰটো লিখিবা তিমিৰ ফেৰিয়া ৰবিৰ কিৰণ বাজ হয়। অৰ্থাৎ আন্ধাৰ গৈ সূৰ্যৰ পোহৰ ওলায়। ৰবি হৈছে সূৰ্যৰ আন এটা নাম আৰু কিৰণ মানে হৈছে পোহৰ, মানে সূৰ্যৰ পোহৰ ওলায়। আন্ধাৰ ফালি সূৰ্যৰ পোহৰ ওলায়। খ নম্বৰ দিছে যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? উত্তৰ লিখিবা যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ জগাইছিল। 4 নম্বৰ দিছে তলত দিয়া পদ দুশাৰীত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। নন্দ গেলো বাথানে গোৱাল গেলো পাল, সুৰভি চাৰিতে লাগে উঠৰে গোপাল। ইয়াৰ উত্তৰটো এনেদৰে লিখিবা এই কথাষাৰ যশোদাই কৃষ্ণক কৈছিল। আকৌ প্ৰেগাপ চেঞ্জ কৰি লিখিবা পদ দুশাৰীত যশোদাই কৃষ্ণক কৈছে যে উঠা তোমাৰ পিতৃ গৰু খুটি লৈ গৈছে আৰু গৰখীয়াবোৰে গৰু লৈ জাকে জাকে চৰাবলৈ গৈছে। তোমাৰ সুৰভি গাইক চৰাবলৈ যোৱা, উঠা কৃষ্ণ। 5 নম্বৰত চোৱা শব্দ সম্ভাৰ আৰু অভিধান চাই অৰ্থ লিখা। কমলাপতি, কমলাপতিটো লিখিবা লক্ষ্মীপতি বিষ্ণু ভগৱান। তিমিৰ, তিমিৰ শব্দৰ অৰ্থ হৈছে আন্ধাৰ। ডাকে, ডাকে শব্দৰ অৰ্থ হৈছে মাতে। ব্ৰজবধূ, ব্ৰজবধূ শব্দৰ অৰ্থ হৈছে ব্ৰজদামৰ বোৱাৰী। শতপত্ৰ, শতপত্ৰ অৰ্থ হৈছে পদুম। ভ্ৰমৰ, ভ্ৰমৰ শব্দৰ অৰ্থ হৈছে ভোমোৰা। ত্ৰিজগত, ত্ৰিজগত মানে হৈছে স্বৰ্গ মৰ্ত্য আৰু পাতাল। 6 নম্বৰ চোৱা বৰগীতটোত প্ৰকাশ পোৱা প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা বৰগীতটোত ৰাতিপুৱাৰ এটি সুন্দৰ দৃশ্য প্ৰকাশ পাইছে য'ত মাক যশোদাই কৃষ্ণক গৰু চৰাবলৈ জগাই তুলিছে। ৰাতিৰ আন্ধাৰ ফালি সূৰ্যৰ পোহৰ ওলাইছে, জলাশয়বোৰত পদুম ফুলি উঠিছে আৰু তাত ভোমোৰাই উৰি ফুৰিছে। ব্ৰজধামৰ বোৱাৰীসকলে কৃষ্ণৰ নাম লৈ দধি মতিছে। শ্ৰীকৃষ্ণৰ পিতৃ গৰুৰ খুটি লৈ গৈছে আৰু গৰখীয়াবোৰে গৰু লৈ জাকে জাকে চৰাবলৈ গৈছে। এনেদৰে বৰগীতটোত পোৱাৰ এটি সুন্দৰ দৃশ্য প্ৰকাশ পাইছে। 7 নম্বৰত দিয়া আছে তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা। এই ছবিখন তোমালোকে ভালদৰে চাবলৈ কৈছে আৰু ইয়াত কি কি দেখিছা ক'বলৈ কৈছে। এইটো লিখিব নালাগে বাৰু, এইটো ইমান ইম্পৰ্টেণ্ট নহয়। ইয়াত ৰাতিপুৱা সূৰ্য ওলাইছে, চৰাইবিলাক উৰি আছে আৰু পদুম ফুল ফুলি আছে, এইখিনি লিখিব নালাগে বাৰু। 8 নম্বৰ ক'ত দিছে চোৱা শব্দৰ আগত ত্ৰি শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। ইয়াত এটা তোমালোকৰ উদাহৰণ দি দিছে জগত, জগত শব্দৰ আগত ত্ৰি লগালে হ'ব ত্ৰিজগত। আৰু ত্ৰিজগত শব্দৰ অৰ্থ হৈছে স্বৰ্গ মৰ্ত্য আৰু পাতাল, অৰ্থাৎ এই তিনিটা জগতক একেলগে ত্ৰিজগত বুলি কোৱা হয়। ইয়াৰ পিছত দিছে ভোজ, ভোজ শব্দৰ আগত ত্ৰি লগালে হ'ব ত্ৰিভুজ। আৰু ত্ৰিভুজ শব্দৰ অৰ্থ হৈছে তিনিটা বাহুৰে আগুৰা ক্ষেত্ৰকে ত্ৰিভুজ বুলি কোৱা হয়। গণিতত তোমালোকে পাইছাই ত্ৰিভুজ, ত্ৰিভুজ কাক বোলে। ইয়াৰ পিছত দিছে কাল, কাল শব্দৰ আগত ত্ৰি লগালে হ'ব ত্ৰিকাল, অৰ্থাৎ তিনিটা কাল। ইয়াৰ পিছত আছে খোল, খোল শব্দৰ আগত ত্ৰি লগালে হ'ব ত্ৰিশূল। আৰু ত্ৰিশূল শব্দৰ অৰ্থ হৈছে মহাদেৱে লোৱা অস্ত্ৰ। ইয়াৰ পিছত আছে কোণ, কোণ শব্দৰ আগত ত্ৰি লগালে হ'ব ত্ৰিকোণ, ত্ৰিকোণ মানে হৈছে তিনিটা কোণ। পিছত দিয়া আছে নয়ন, নয়ন শব্দৰ আগত ত্ৰি লগালে হ'ব ত্ৰিনয়ন, ত্ৰিনয়ন মানে হৈছে তিনিটা চকু, অৰ্থাৎ তিনিটা নয়ন। নয়ন শব্দৰ অৰ্থ হৈছে চকু। ত্ৰি মানে হৈছে তিনিটা আৰু নয়ন মানে হৈছে চকু, অৰ্থাৎ তিনিটা চকু। খ নম্বৰ দিছে চোৱা তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগ লগাই সেইবোৰৰে অৰ্থ প্ৰকাশক একোটা বাক্য ৰচনা কৰা। ইয়াত শব্দ কিছুমান দিয়া আছে, সেই শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগ লগাব লাগে। ইয়াত দিছে মুখ, মুখ শব্দৰ আগত বি পূৰ্বসৰ্গ লগ লগালে হ'ব বিমুখ। বিমুখ শব্দটোৰ বাক্য ৰচনা এনেদৰে লিখিবা অসহায় মানুহক বিমুখ কৰিব নালাগে। দূৰ, দূৰ শব্দৰ আগত বি পূৰ্বসৰ্গ লগালে হ'ব বিদূৰ। বিদূৰ শব্দটোৰ বাক্য ৰচনা এনেদৰে লিখিবা মানুহজন তেওঁৰ পৰিয়ালৰ পৰা বহু বিদূৰত থাকে। কিৰণ, কিৰণ শব্দৰ আগত বি পূৰ্বসৰ্গ লগ লগালে হ'ব বিকিৰণ। বিকিৰণ শব্দটোৰ বাক্য ৰচনা এনেদৰে লিখিবা ৰাতি চন্দ্ৰৰ পোহৰ বিকিৰণ হৈছে। ইয়াৰ পিছত আছে নন্দ, নন্দ শব্দৰ আগত বি পূৰ্বসৰ্গ লগ লগালে হ'ব বিনন্দ। বিনন্দ শব্দটোৰ বাক্য ৰচনা এনেদৰে লিখিবা ল'ৰা ছোৱালীবিলাকে আনন্দ বিনন্দৰে স্কুললৈ গৈছে। 9 নম্বৰ চোৱা তলৰ বজাৱলী বাঁত লিখা বাক্য চাৰি শাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা। ক নম্বৰ দিছে ৰয়নী বিদুৰ দিশ ডবলি বৰণ। ইয়াক অসমীয়ালৈ ৰূপান্তৰ কৰিলে হ'ব ৰাতি আঁতৰি গৈ ৰাতিপুৱা হৈছে। খ নম্বৰ দিছে
শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই। ইয়াক অসমীয়ালৈ ৰূপান্তৰ কৰিলে হ'ব পদুম ফুলি তাত ভোমোৰা উৰিছে। গ নম্বৰ দিছে দাম সুদাম ডাকে তেৰি লৈয়া নাম। এইটো এনেদৰে লিখিবা দাম আৰু সুদামে তোমাৰ নাম লৈছে। ঘ নম্বৰ দিছে ক্ষীৰ লবনো লৈয়া হিঙাবেত বেনু। অৰ্থাৎ ক্ষীৰ লবনো লৈ কৃষ্ণৰ সংগীসকল বাঢ়ি বাই আহি আছে। 10 নম্বৰ চোৱা এটা শব্দত প্ৰকাশ কৰা। গৰু বন্ধা ঠাই ইয়াক এটা শব্দত প্ৰকাশ কৰিলে হ'ব গোহালি। যিজন সকলোৰে মাজত প্ৰিয় জনপ্ৰিয়, যিয়ে ৰাতি নেদেখে কুকুৰীকণা, যাক সহজে লাভ কৰিব নোৱাৰে দুৰ্লভ, যিজনে সকলো জানে সৰ্বজ্ঞানী, যিজনে বিষ্ণুক উপাসনা কৰে বিষ্ণু ভক্ত। 11 নম্বৰটো চোৱা বৰগীতটোত 4টা আখৰেৰে গঠিত এটা শব্দ আছে। সেই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি বল বুজায় আৰু শেষৰ আখৰ দুটা মিলি মানুহৰ নাম বুজায়। শব্দটো বিচাৰি উলিয়াই লিখা। গতিকে শব্দটো হ'ব বলৰাম, আৰু বলৰাম আছিলে শ্ৰীকৃষ্ণৰ ককায়েকৰ নাম। দিছে প্ৰথম আখৰ দুটা মিলি বল হয়। এই শব্দটোৰ প্ৰথম আৰু তৃতীয় মিলি কি বুজায়? ইয়াত প্ৰথমত দিয়া আছে ব আৰু তৃতীয়ত দিয়া আছে ৰতাকাৰ ৰা, গতিকে হ'ব বৰা। ইয়াৰ পিছত দিয়া আছে দ্বিতীয় আৰু তৃতীয় মিলি কি বুজায়? ইয়াত দ্বিতীয় আখৰটো দেখিবলৈ পাইছা, দ্বিতীয় আখৰটো দিয়া আছে ল আৰু তৃতীয় আখৰটো দিয়া আছে ৰা, গতিকে হ'ব লৰা। ইয়াৰ পিছত দিয়া আছে চতুৰ্থ আৰু দ্বিতীয় মিলি কি বুজায়? ইয়াত চতুৰ্থত দিয়া আছে ম আৰু দ্বিতীয়ত দিয়া আছে ল, গতিকে হ'ব মল।